Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 14 ইয়াৰ আগতে চেপ্টাৰ 13 লৈ আমি গোটেইখিনি আলোচনা কৰিছো আৰু 14 যেটো চেপ্টাৰ আছে বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম তাৰ লগতে প্ৰশ্নাৱলীৰ আমি 100% কোৱেশ্চনৰ আনসাৰ আলোচনা কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণখিনি চাবা কাৰণ তোমালোকে জানা আজিকালি MCQ কিমান দৰকাৰ আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথ সোশ্যাল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকক 100% মই প্ৰিপাৰেচন কৰাম আপ টু ক্লাস 10 ক্লাস 10 লৈকে তোমালোকে এই চাৰিটা সাবজেক্ট তোমালোকে পঢ়িব পাৰিবা তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে চোৱা প্ৰথম প্ৰশ্নটোত কি কৈছে এটা আমাৰ শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ দিছে এই নম্বৰ প্ৰশ্নটোত কৈছে বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি তো বতাহৰ গতিবেগ বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হৈছে উইণ্ড ভেন গতিকে এটা আমাৰ 2 নম্বৰ যেটো অপচন আছে হেতু কাৰেক্ট হ'ব বি নম্বৰত চোৱা বি নম্বৰত কি কৈছে বতাহৰ দ্ৰুতি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি এটো কি হ'ব বতাহৰ দ্ৰুতি নিৰ্ণয় কৰা হয় এনেমোমিটাৰৰ সহায়ত গতিকে এটো আমাৰ এই অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা এটো বিফুট স্কেলৰ ধুমুহাৰ স্থান কেই নম্বৰত তো ধুমুহাৰ স্থান কেই নম্বৰত এটো হৈছে 11 নম্বৰত সো বিফুট এনেকুৱা এটা স্কেল যিখন স্কেলৰ সহায়ত আমাৰ বিভিন্ন ধৰণৰ ধুমুহাৰ বিষয়ে আলোচনা কৰা হয় আৰু য'ত তোমাৰ কি কৰা থাকে নাম্বাৰিং কৰা থাকে বতাহৰ গতিবেগৰ ওপৰত নিৰ্ভৰ কৰি বুজি পালানে য'ত তোমাৰ বতাহৰ গতিবেগ লিখা থাকে বিফুট স্কেলত তো সিৰিয়াল নাম্বাৰ হিচাপে তো আমাৰ যেটো ধুমুহা আছে সেই ধুমুহাটো বিফুট স্কেলত 11 নম্বৰ পজিশনত আছে ডি নম্বৰ চোৱা ডি নম্বৰটো কি কৈছে বায়ু বায়ু কি হয় বায়ু সদায় তোমাৰ কি হয় কম উষ্ণতাৰ ঠাইৰ পৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায় এটো আমাৰ 2 নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত ই নম্বৰ কোৱেশ্চনটোত চোৱা কি কৈছে কোনো ঠাইত বায়ুৰ পৰিমাণ কমি গলে বায়ুৰ চাপ এতে সব বায়ুৰ পৰিমাণ যদি কমে তেতিয়া হলে বায়ুৰ চাপ তোমাৰ কি হ'ব কমি যাব এটো তোমাৰ 2 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা 2 নম্বৰত কি কৈছে আমাৰ এতে সমু উত্তৰ দিয়া এটো বতাহ মানে কি এই নম্বৰ প্ৰশ্নটো হৈছে বতাহ মানে কি এটোৰ আনসাৰ তোমালোকে এনেদৰে লিখিবা গতিশীল বায়ুকে বতাহ বুলি কোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে যিবোৰ আনসাৰ লিখা হৈছে 100% কিতাপৰ পৰা ফলো কৰি লিখা হৈছে আৰু যিবোৰ MCQ আমি আলোচনা কৰিম সেইবোৰ MCQ কিতাপৰ পৰা আলোচনা কৰা হৈছে আৰু তোমালোকক এটা কথা কও যে তোমালোকে যদি আজমল সুপাৰ কোটিৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰিছা তেতিয়া হলে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা এডুকেশন ৰিলেটেড আৰু সকলো ধৰণৰ ইনফৰমেশন তোমালোকে WhatsApp গ্ৰুপতে পাই যাবা আৰু WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দিছো তোমালোকে ডেসক্ৰিপচনত গৈ তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোত তোমাৰ কি কৈছে এটো চোৱাতে বিফুট স্কেল কি হয় এটোৰ আনসাৰ লিখিবা এনে ধৰণৰ বতাহৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰি বতাহক 13টা ভাগত ভাগ কৰা হয় এই ব্যৱস্থাটোৰ নামে হৈছে বিফুট স্কেল ই নম্বৰ কোৱেশ্চনটোত কি কৈছে বতাহ কেনেদৰে উৎপত্তি হয় লিখা তো এটো কেনেদৰে লিখিবা এটো চোৱা বায়ুমণ্ডলৰ দুটুকুৰা ঠাইৰ মাজৰ উষ্ণতাৰ তাৰতম্য ঘটিলে কম উষ্ণতাৰ ঠাইখনৰ পৰা বেছি উষ্ণতাৰ ঠাইখনলৈ বতাহৰ উৎপত্তি হয় এটা এনেদৰে লিখি দিলে হৈ যাব আৰু বতাহ কেনেদৰে সৃষ্টি হয় এটো তোমালোকে নিশ্চিতভাৱে পঢ়িছা তাৰ পিছত চোৱা ডি নম্বৰ কোৱেশ্চনটোত কি কৈছে ধুমুহা কেনেকৈ সৃষ্টি হয় এটাৰ আনসাৰ লিখিবা এনে ধৰণে এটো অস্থিৰ বতাহৰ বাবে ধুমুহাৰ সৃষ্টি হয় অস্থিৰ মানে যেটো তোমাৰ সদায় কি কৰে ইফালৰ পৰা সিফালে লৰচৰ কৰি থাকে অস্থিৰ স্থিৰ নহয় সূৰ্যৰ তাপত কেতিয়াবা কোনো ঠাইৰ বায়ু প্ৰচণ্ড গৰম হয় আৰু তাৰ ওচৰৰ বায়ু প্ৰচণ্ড বেগেৰে সেই ঠাইলৈ গতি কৰিলে তাক কি বুলি কোৱা হয় ধুমুহা বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰত কি কৈছে ধুমুহাৰ হৈতে বৰষুণ কেতিয়া আহে এটাৰ আনসাৰ লিখিবা এনে ধৰণে হেমেকা বায়ু গৰম হৈ প্ৰবল বেগেৰে ওপৰলৈ উৰি গলে বায়ু থকা জলীয় বাষ্পই গুট মাৰি আকাশত কলা মেঘৰ সৃষ্টি কৰে এনে মেঘৰ পৰা ধাৰাসাৰ বৰষুণ হয় আৰু লগতে ধুমুহাও হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়া হলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা
হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে তাতে PDF ফাইলবোৰ পাই যাবা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাৰপিছৰ প্ৰশ্নটো চোৱা, F নম্বৰ প্ৰশ্নটোত কি কৈছে, পৃথিৱীৰ ওপৰত বৈ থকা প্ৰধান বতাহ কেইবিধৰ নাম লিখা। এটাৰ আনসাৰ লিখিবা এনেধৰণে, পৃথিৱীৰ ওপৰত বৈ থকা প্ৰধান বতাহ কেইখনৰ নাম হ'ল পূবালী বতাহ, পশ্চিমা বতাহ, উত্তৰ পূব বাণিজ্য বতাহ, দক্ষিণ মেৰুৰ প্ৰবলী বতাহ, দক্ষিণ পশ্চিমা বতাহ, দক্ষিণ পশ্চিম বাণিজ্য বতাহ। এইখিনি তোমালোকৰ কিতাপতো ডাইৰেক্টলি আছে এনেকৈ। তাৰপিছত G নম্বৰ প্ৰশ্নটোত চোৱা, পৃথিৱীৰ ওপৰত উষ্ণতাৰ তাৰতম্য কেনেদৰে ঘটে লিখা। ইয়াৰ আনসাৰ লিখিবা এনেধৰণে, পৃথিৱীৰ বিষুৱ অঞ্চলত সূৰ্যৰ পোহৰ বেছি পৰে বাবে উষ্ণতা বেছি হয় আৰু মেৰু অঞ্চলত সূৰ্যৰ পোহৰ হেলনীয়া বাবে উষ্ণতা কম হয়। পৃথিৱীৰ ভূমিভাগ পানীৰ ভাগতকৈ আগত গৰম হয় আৰু সোনকালে ঠাণ্ডা হয়, কিন্তু পানীভাগ ইয়াৰ ওলোটা, অৰ্থাৎ পানীভাগ তোমাৰ গৰম হওঁতেও টাইম লাগে আৰু ঠাণ্ডা হওঁতেও বেছি টাইম লাগে। তাৰপিছৰ প্ৰশ্নটো চোৱা, কোনবিধ মৌচুমী বতাহৰ বাবে অসমত বাৰিষাৰ সৃষ্টি হয়। এইটোৰ আনসাৰ হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিটো প্ৰশ্ন এইটো বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা দেখা যায়, যেনে আজমল ছুপাৰ 40তো এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটোত কি কৈছে, তামিলনাডুৰ প্ৰধান বাৰিষা কালটো কোনবিধ মৌচুমী বতাহৰ বাবে হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন তোমালোকৰ এনুৱেল এক্সাম বা হাফ ইয়াৰলি এক্সামতো আহিব পাৰে, বা যিকোনো এক্সামত তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায়। তো এইটোৰ আনসাৰ হ'ব উত্তৰ পূব মৌচুমী বতাহে। যে নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, বিষুৱীয় ঘূৰ্ণীবতাহ কাক বোলে। এইটোৰ আনসাৰ লিখিবা, বিষুৱ অঞ্চলত থকা মহাসাগৰৰ ওপৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহকে বিষুৱীয় ঘূৰ্ণীবতাহ বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ এক্সামৰ কাৰণে। হাৰিকেন টাইফুন কাক বোলে। এটাৰ আনসাৰ লিখিবা এনেধৰণে, আটলাণ্টিক আৰু উত্তৰ পূব প্ৰশান্ত মহাসাগৰৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক হাৰিকেন বোলা হয়। তাৰপিছত লিখিবা, ঘূৰ্ণীবতাহ উত্তৰ পশ্চিম প্ৰশান্ত মহাসাগৰত উদ্ভৱ হ'লে তাক টাইফুন বুলি কোৱা হয়। তাৰপিছত চোৱা, এল নম্বৰ কুৱেশ্যনটোত কৈছে, টৰ্নেডো কি। টৰ্নেডো হ'ল স্থলভাগৰ ওপৰত সৃষ্টি হোৱা এবিধ ধ্বংসকাৰী ঘূৰ্ণীবতাহ। তেনেদৰে লিখিবা, হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ঘূৰ্ণীবতাহ কেনেদৰে উৎপত্তি হয় বৰ্ণনা কৰা। এইটোৰ আনসাৰ লিখিবা এনেধৰণে, পৃথিৱীৰ ঘূৰ্ণনৰ বাবে বতাহ পাক খাই যায় আৰু নিম্নচাপৰ ঠাইখনক কেন্দ্ৰ কৰি এইটো পকনীয়াৰ দৰে ঘূৰিবলৈ ধৰে। এনেদৰে ঘূৰ্ণীবতাহৰ উৎপত্তি হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, বিষুৱীয় অঞ্চল কাক বোলে। এইটোৰ আনসাৰ লিখিবা এনেধৰণে, বিষুৱ ৰেখাডালৰ দুয়োকাষে আৰু ওচৰে পাজৰে থকা অঞ্চলবোৰকে বিষুৱীয় অঞ্চল বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, চাইক্লনত বতাহ কোন দিশত ঘূৰে। এইটোৰ আনসাৰ লিখিবা, পৃথিৱীৰ উত্তৰ গোলাৰ্ধত ঘূৰ্ণীবতাহ ঘূৰে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘূৰে ঘড়ীৰ কাঁটাৰ দিশত। অৰ্থাৎ তোমাৰ যিটো পৃথিৱীৰ উত্তৰ গোলাৰ্ধ আছে সেইটো তোমাৰ এনেকৈ ঘূৰিব, মানে ঘড়ীৰ কাঁটাৰ দিশত, আৰু তোমাৰ যদি দক্ষিণ গোলাৰ্ধত তোমাৰ ঘূৰ্ণীবতাহ সৃষ্টি হয় তেতিয়াহ'লে এইটো উল্টা ঘূৰিব, এইফালে ঘূৰিব। বুজি পাইছানে। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো 3 নম্বৰ কুৱেশ্যন হয়, বিজুলীৰ ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল'ব লগা সাৱধানতা কি কি। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ ডে টু ডে লাইফৰ লগতো ৰিলেটেড হয়। বিজুলীৰ ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল'ব লগা সাৱধানতাবোৰ হ'ল, বৈদ্যুতিক তাঁৰ সংযুক্ত হৈ থকা কম্পিউটাৰ বা আন বৈদ্যুতিক সৰঞ্জাম হাতেৰে চুব নালাগে। তাৰপিছত তোমাৰ পাইপৰ পানী ব্যৱহাৰ কৰিব নালাগে, পকী মজিয়াত শুব নালাগে আৰু বেৰত আউজিব নালাগে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো মৌচুমী বতাহ কেনেদৰে উৎপত্তি হয় বৰ্ণনা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। তোমালোকৰ কিবা প্ৰব্লেম থাকিলে তোমালোকে মোৰ লগত হোৱাটছআপত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিবা, আৰু ইয়াতে তোমালোকে PDF ফাইলো তোমালোকে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছায়েন্স, মেথছ, এছামিছ আৰু ছ'চিয়েল ছায়েন্স এই 4টা ছাবজেক্টৰ বিষয়ে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম আপ টু ক্লাছ 10 দশম শ্ৰেণীলৈ
ক্লাছ 10 তোমালোকে 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা এটোৰ আনসাৰ তুমি কেনেদৰে লিখিবা এটো চোৱা পৃথিৱীত সূৰ্যৰ পোহৰত ভূমিভাগ পানীতকৈ আগতে গৰম হয় আৰু সোনকালে ঠাণ্ডা হয় ফলত পানীৰ পৰা বতাহ ভূমিস্থললৈ আহে যাক জলবতাহ বোলে আনহাতে পানীভাগ পলমকৈ গৰম হয় আৰু পলমকৈ ঠাণ্ডা হয় ফলত স্থলভাগৰ পৰা জলভাগলৈ বতাহ বলে যাক আমি স্থলবতাহ বুলি কওঁ এনেকৈ স্থলভাগ আৰু জলভাগৰ উষ্ণতাৰ তাৰতম্যৰ যদি বহুত বেছি হয় তেতিয়া যি বতাহৰ সৃষ্টি হয় তাকেই মৌচুমী বতাহ বুলি কোৱা হয় এটো আনসাৰ এনেদৰে লিখিবা হৈ যাব এর পিছত আমি আহিছো মোস্ট ইম্পর্টেন্ট এমসিকিউ লৈ যিবোৰ এমসিকিউ বহুতে দৰকাৰী হয় এতে সব প্ৰথম প্ৰশ্নটো বতাহ কি হয় বতাহ হৈছে কি বতাহ হৈছে তোমাৰ গতিশীল বায়ু ইয়াৰে তোমাৰ ক নম্বৰ অপশনটো কাৰেক্ট হ'ব অৰ্থাৎ এ নম্বৰ অপশন কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো সব বতাহৰ সৃষ্টিৰ কাৰণ কি বতাহৰ সৃষ্টিৰ কাৰণ হৈছে অসমতাপ মানে সমান তাপ নহয় অৰ্থাৎ তুমি এটো এনেকৈ লিখিব পাৰা যে তাপৰ তাৰতম্য অর্থাৎ তোমার তাপর কি না থাকে ব্যালেন্স হয়ে না থাকে যার ফলত কি হয় বতাহর সৃষ্টি হয় 3 নম্বৰ কোশ্চেনটো চোৱা এতে কি কৈছে গৰম বায়ু কেনেকৈ গতি কৰে চোৱা গৰম বায়ু পাতল হয় মানে গৰম বায়ু কি হয় পাতল হয় গৰম বায়ু পাতল গতিকে পাতল হলে এটো কি কৰিব ওপৰলৈ উৰি যাব এটো ওপৰলৈ যাব এটোৰ ক অপশনটো কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কি কৈছে 4 নম্বৰটো বায়ু উচ্চ চাপৰ পৰা কলৈ যায় সব বায়ু সদায় উচ্চ চাপৰ পৰা নিম্ন চাপলৈ গতি কৰে এটো তোমাৰ ক অপশনটো কাৰেক্ট হ'ব তাৰ পিছত চোৱা ধুমুহা কি ধুমুহা হৈছে বতাহৰ তীব্ৰ গতিবেগ এটো তীব্ৰ বতাহ এটো ক অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে ঘূৰ্ণীবতাহৰ কেন্দ্ৰক কি বুলি কোৱা হয় ঘূৰ্ণীবতাহৰ কেন্দ্ৰক তোমাৰ এপি সেন্টাৰ বুলি কোৱা হয় এপি সেন্টাৰ বুলি কোৱা হয় যাক সাধাৰণতে তোমাৰ ঘূৰ্ণীবতাহৰ চকু বুলি কোৱা হয় ঘূৰ্ণীবতাহৰ চকু বা এপি সেন্টাৰ তো ক অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এটো চা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে কি কৈছে ভাৰত মহাসাগৰত ঘূৰ্ণীবতাহক কি বুলি কোৱা হয় সাইক্লোন বুলি কোৱা হয় আমাৰ ভাৰত মহাসাগৰত যদি ঘূৰ্ণীবতাহ হয় তেতিয়াহলে হেতুক আমি সাইক্লোন বুলি কম আৰু যদি আটলান্টিক যদি ঘূৰ্ণীবতাহক কি বুলি কোৱা হয় আটলান্টিক যিবোৰ তোমাৰ মহাসাগৰ আছে সেইবোৰত যদি ঘূৰ্ণীবতাহৰ সৃষ্টি হয় সেইবোৰক আমি কি বুলি কওঁ হাৰিকেন বুলি কওঁ এটো ক অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো কৈছে প্ৰশান্ত মহাসাগৰত যদি ঘূৰ্ণীবতাহ বলে তেতিয়াহলে হেতুক আমি কি বুলি কওঁ টাইফুন বুলি কওঁ এটো ক অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত তো চোৱা কি কৈছে টৰ্নেডো কি টৰ্নেডো হৈছে এক প্ৰকাৰৰ সৰু ঘূৰ্ণীবতাহ এটো ক অপশনটো কাৰেক্ট হ'ব তাৰ পিছত গৰম বায়ু কেনেকুৱা গৰম বায়ু পাতল হয় এটো ক অপশন কাৰেক্ট হ'ব এইটো প্ৰশ্নটো চোৱা একেবাৰে কমন কোৱেশ্চন হয় বায়ুত নাইট্ৰজেনৰ পৰিমাণ কিমান 78% নাইট্ৰজেন থাকে 21% অক্সিজেন থাকে অক্সিজেন থাকে 21% আর নাইট্রোজেন থাকে তোমার 78%, 0.03% থাকে CO2 আর 1% থাকে বাকি গ্যাসসমূহ। তাৰপিছত চোৱা এটো কি কৈছে বিক্ষুবৰ ওচৰত বায়ু কেনেকুৱা বিক্ষুবৰ ওচৰত বায়ু সদায় গৰম হৈ থাকে এর কাৰণ কি কাৰণ বিক্ষুবৰ ওচৰত তোমাৰ কি থাকে গৰম থাকে ঠিক আছে কাৰণ বিক্ষুবৰ পৰা পৃথিৱীৰ মাজৰ যেটো ডিসটেন্স সেটো কি থাকে কম থাকে গতিকে সূৰ্যৰ পোহৰ তোমাৰ কি কৰে পৃথিৱীৰ ওপৰত ডাইৰেক্টলি পৰে বুজি পাইছানে সেই কাৰণে তাতে কি থাকে সদায় গৰমটো বেছি থাকে তাৰপিছত কি কৈছে চোৱা ঘূৰ্ণীবতাহৰ চাপ কেনেকুৱা ঘূৰ্ণীবতাহৰ চাপ সদায় নিম্ন হয় সেই কাৰণে ঘূৰ্ণীবতাহত মানুহ বা কোনো বস্তু পৰিলে হেতু তোমাৰ উঠাই লৈ যায় তাৰপিছত প্ৰশ্নটো চোৱা ধুমুহাত কি হয় ধুমুহাত বজ্ৰপাত হয় মানে থান্ডাৰবোল্ট বুলি কওঁ আমি যাক তাৰপিছত চোৱা এটো কি কৈছে ঘূৰ্ণীবতাহৰ গতি কিমান এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো 300 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি কোনো বতাহৰ গতিবেগ যদি 300 কিলোমিটাৰ প্ৰতি ঘণ্টা অৰ্থাৎ 1 ঘণ্টাত যদি 300 কিলোমিটাৰ যদি অতিক্ৰম কৰে তেনেকুৱা বতাহকে ঘূৰ্ণীবতাহ বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা ঘূৰ্ণীবতাহৰ প্ৰভাৱ ক'ত বেছি থাকে এটো উপকূল অঞ্চলত ঘূৰ্ণীবতাহৰ প্ৰভাৱ বেছি থাকে ঘূৰ্ণীবতাহে কি কৰিব পাৰে ঘূৰ্ণীবতাহে এটো সব ঘূৰ্ণীবতাহত কি কৰিব লাগে ঘূৰ্ণীবতাহ যেতিয়া হয় তেতিয়া আমি নিৰাপদ ঠাইত কি কৰিব লাগে আশ্ৰয় ল'ব লাগে এটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়
এইটো বতাহৰ দিক জানিবলৈ। এইটো বতাহৰ দিক জানিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? বতাহ ঘড়ী বুলি কওঁ আমি, যাক কি বুলি কোৱা হয়? উইণ্ড ক্লক বুলি কোৱা হয় অসমীয়াত, ইংৰাজীত উইণ্ড ক্লক। উইণ্ড ক্লকৰ সহায়ত আমি গম পাওঁ যে বতাহ কোনফালে বলি আছে, যে পশ্চিমৰ পৰা পূবত গৈ আছে নে দক্ষিণৰ পৰা উত্তৰত গৈ আছে, সেইটো আমি গম পাওঁ। এইটো ইংৰাজীত উইণ্ড ক্লক বুলি কয় আৰু অসমীয়াত বতাহ ঘড়ী বুলি কয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো ঘূৰ্ণী বতাহৰ আগ জানো নেকি? চোৱা, ঘূৰ্ণী বতাহ যে আহিব সেইটো আমি কেনেকৈ গম পাম? যে আমি দেখা পাম যে আমাৰ যিখন আকাশ আছে সেইটো বহুত কি হৈ আছে? মেঘাচ্ছন্ন হৈ আছে, অৰ্থাৎ মেঘবোৰ বহুত বেছিকৈ দেখা পোৱা যায়। ধুমুহাত কি এৰাই চলিব লাগে? চোৱা, ধুমুহাৰ সময়ত কেতিয়াও আমি গছৰ তলত থিয় হ'ব নালাগে, এইটো ক অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত ঘূৰ্ণী বতাহত চৰকাৰে কি কৰে? এইটো চোৱা, ঘূৰ্ণী বতাহত চৰকাৰৰ দায়িত্ব হৈছে আশ্ৰয় স্থানৰ স্থাপন কৰা, যাতে মানুহৰ সুবিধা হয়। ঠিক আছে। তাৰপিছত চোৱা, এইটো হৈছে এইখিনি তোমালোকে চাই ল'ব পাৰোঁ। তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল তোমালোকে লৈ ল'বা। PDF ফাইল ল'লে তোমালোকে এইখিনি পাই যাব। চোৱা, এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰে পৰা। ইয়াতে কি কৈছে চোৱা, বতাহৰ দিক জানিবলৈ কোন যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বতাহৰ দিক জানিবলৈ কি ব্যৱহাৰ কৰা হয়? বতাহ ঘড়ী, অৰ্থাৎ উইণ্ড ক্লক আমি কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। 2 নম্বৰ প্ৰশ্নটো চোৱা, বায়ুৰ চাপ জুখিবলৈ কোন যন্ত্ৰ ব্যৱহাৰ কৰা হয়? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। বায়ুৰ চাপ জুখিবলৈ কি ব্যৱহাৰ কৰা হয়? বায়ুৰ চাপ জুখিবলৈ বেৰ'মিটাৰ ব্যৱহাৰ কৰা হয়। এইটো ক অপশ্যনটো কাৰেক্ট হ'ব। বতাহৰ গতি জুখিবলৈ কোন যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বতাহৰ গতি জুখিবলৈ এনিমোমিটাৰ ব্যৱহাৰ কৰা হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়। বায়ুৰ আৰ্দ্ৰতাৰ পৰিমাণ জুখিবলৈ কোন যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ সদায় আমি হাইগ্ৰমিটাৰ ইউজ কৰোঁ। এইটো ক অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, ঘূৰ্ণী বতাহৰ পূৰ্বানুমানৰ বাবে কোন যন্ত্ৰ সহায় কৰে? এইটো ৰাডাৰে কি কৰে? সহায় কৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে? বায়ুৰ তাপমাত্ৰা জুখিবলৈ কোন যন্ত্ৰ ব্যৱহাৰ কৰা হয়? থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয়, যিটো আমাৰ যদি শৰীৰত জ্বৰ আহে তেতিয়াহ'লেও আমি এইটো কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছৰ প্ৰশ্নটো চোৱা, ধুমুহাৰ সময়ত মেঘৰ গতিবিধি নিৰীক্ষণৰ বাবে কোন যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উপগ্ৰহ। উপগ্ৰহ মানে কি ইউজ কৰোঁ আমি? ছেটেলাইট। এইটো ইংৰাজীত ছেটেলাইট বুলি কয়। ছেটেলাইটৰ সহায়ত আমি গম পাওঁ যে কোনখিনি ঠাইত বেছিকৈ ধুমুহা হ'ব। তাৰপিছত চোৱা, এইটোত কি কৈছে? বেৰ'মিটাৰত কি থাকে? বেৰ'মিটাৰত পাৰা ইউজ কৰা হয়। এইটোক ইংৰাজীত মাৰ্কিউৰি বুলি কয়। তোমালোকে ইংৰাজীত টাৰ্মবোৰ মনত ৰাখিবা, মাৰ্কিউৰি বুলি কোৱা হয়। বতাহৰ গতিৰ একক কি? চোৱা, বতাহৰ গতিৰ একক হৈছে কিলোমিটাৰ প্ৰতি ঘণ্টা। কিলোমিটাৰ প্ৰতি ঘণ্টা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে? ঘূৰ্ণী বতাহৰ চাপৰ পৰিৱৰ্তন জুখিবলৈ কোন যন্ত্ৰ বেছি উপযোগী? ইয়াতে চাপৰ পৰিৱৰ্তন জুখিবলৈ হ'লে আমি কি কৰোঁ? বেৰ'মিটাৰ ইউজ কৰোঁ। ইয়াৰে ক অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। ঠিক আছে। এইটো চোৱা, বতাহ হ'ল গতিশীল বায়ু, এইটো কাৰেক্ট হয়। আৰু বায়ু অসম তাপৰ বাবে সৃষ্টি হয়, এইটো কাৰেক্ট হয়। গতিকে এইটো আমাৰ কি হ'ব? এ আৰু আৰ, অৰ্থাৎ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, আৰু আৰ হ'ব এৰ শুদ্ধ ব্যাখ্যা। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে কিন্তু এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্নখিনি কিন্তু তোমালোকে ভালদৰে জানিব লাগিব। তোমালোকে আপাৰ ক্লাছত গ'লে বহুত ইম্পৰ্টেণ্ট হয়। মেট্ৰিকত আজিকালি 45টা MCQ আহে। গতিকে তোমালোকে এতিয়াৰ পৰাই যদি এইবোৰ কৰা তেতিয়াহ'লে বহুত ভাল। এইটো চোৱা, কি কৈছে? গৰম বায়ু ওপৰলৈ উঠে, এইটো কাৰেক্ট হয়। আৰু গৰম বায়ু ঠাণ্ডা বায়ুতকৈ পাতল হয়, সেইকাৰণে এইটো ওপৰলৈ উঠে। গতিকে আৰু কি হ'ব তোমাৰ? এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এ আৰু আৰ দুয়োটা শুদ্ধ হ'ব, লগতে আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে? চোৱা, ঘূৰ্ণী বতাহৰ কেন্দ্ৰক চকু বুলি কোৱা হয়, এইটো কাৰেক্ট হয়। চকু অঞ্চলত বতাহৰ গতি অতি বেছি থাকে। এতিয়া চোৱা, চকু অঞ্চলত বতাহৰ গতিবেগ নাথাকে। ঠিক আছে, চকু অঞ্চলত বতাহৰ গতিবেগ নাথাকে কাৰণ এইটো চেণ্টাৰ থাকে, চেণ্টাৰত গতিবেগ নাথাকে। গতিকে তোমাৰ এইটো কাৰেক্ট হ'ব, কিন্তু আৰটো ভুল হ'ব। ঠিক আছে, এ কাৰেক্ট, আৰ ভুল। এইটো চোৱা, গ নম্বৰ অপশ্যনত আছে, গতিকে আমাৰ গ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে আমাৰ কি কৈছে? ধুমুহাত বজ্ৰপাত হয়, এইটো কাৰেক্ট হয়। ধুমুহাত মেঘৰ সংঘৰ্ষৰ ফলত বিদ্যুৎ সৃষ্টি হয়, এইটো কি হয়? কাৰেক্ট হয়। গতিকে আমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, আৰু আৰ হ'ব এৰ শুদ্ধ ব্যাখ্যা।
তাৰপিছত কি কৈছে চোৱা, ঘূৰ্ণীবতাহত নিম্নচাপ থাকে, এইটো কাৰেক্ট হয়। নিম্নচাপৰ বাবে বতাহ তীব্ৰভাৱে ঘূৰে, এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে আৰ আৰু এ সঠিক ব্যাখ্যাও হ'ব। তাৰপিছত চোৱা, এইটো তোমাৰ কি কৈছে, টৰ্নেডো সৰু কিন্তু অধিক ধ্বংসাত্মক, এইটো কাৰেক্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। টৰ্নেডোত বতাহৰ গতি অতি কি থাকে, বেছি থাকে, এইটো কাৰেক্ট হয়। গতিকে এ আৰু আৰ দুয়োটা শুদ্ধ হ'ব আৰু আৰ হ'ব এৰ শুদ্ধ ব্যাখ্যা। তাৰপিছত চোৱা, এইটো এছাৰশ্যনত কৈছে বেৰমিটাৰে বায়ুৰ চাপ জোখে, এইটো কাৰেক্ট হয়। আৰু বেৰমিটাৰত পানী থাকে, এইটো ভুল হয়, কাৰণ বেৰমিটাৰত আমি এইমাত্ৰ পঢ়ি আহিছোঁ কি থাকে, পাৰা থাকে। বেৰমিটাৰত কি থাকে, পাৰা। বেৰমিটাৰত কি নাথাকে, পানী নাথাকে। গতিকে এ শুদ্ধ হ'ব, আৰ ভুল হ'ব। এইটো গ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটোত চোৱা, ঘূৰ্ণীবতাহক উপকূলীয় অঞ্চলত বেছি প্ৰভাৱ ফেলে, এইটো কাৰেক্ট হয়। উপকূলত নিম্নচাপৰ কাৰণে বতাহৰ গতি বাঢ়ে, এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব আৰু আৰ হ'ব এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা। এইটো ক অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটোত কৈছে বতাহ ঘড়ীয়ে বতাহৰ দিশ দেখুৱায়, এইটো কাৰেক্ট হয়। আৰু বতাহ ঘড়ীয়ে বতাহৰ গতি জোখে, এইটো ভুল হয়, কাৰণ তোমাৰ এইটো বতাহৰ যিটো গতি আছে সেইটো জুখিবলৈ আমি এনোমিটাৰ ইউজ কৰোঁ। আৰু তোমাৰ বতাহৰ দিশ জানিবলৈ হ'লে আমি কি কৰোঁ, বতাহ ঘড়ী অৰ্থাৎ উইণ্ড ক্লক আমি ইউজ কৰোঁ। গতিকে তোমাৰ এ কাৰেক্ট হ'ব, আৰ ভুল হ'ব। এইটো গ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটোত কৈছে ধুমুহাৰ সময়ত গছৰ তলত থিয় হোৱা উচিত নহয়, এইটো কাৰেক্ট হয়। গছত বজ্ৰপাত হ'ব পাৰে, এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব আৰু আৰ এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো ক নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, বৰষুণৰ পৰিমাণ জুখিবলৈ কোন যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বৰষুণৰ পৰিমাণ জুখিবলৈ ৰেইন গজ ইউজ কৰা হয়, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত চোৱা, এইটো ডপলাৰৰ ৰাডাৰ ধুমুহাত কি জোখে? এইটো ডপলাৰৰ ৰাডাৰে ধুমুহাত জোখে তোমাৰ বতাহৰ গতি আৰু দিশ, এইটো ক নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, আবহাওয়া বেলুনে কি সংগ্ৰহ কৰে? এটা আবহাওয়া বেলুনে সংগ্ৰহ কৰে গোটেইকেইটা, ওপৰৰ বায়ুমণ্ডলৰ তথ্য, মানে আমাৰ ওপৰত যিখিনি আছে সেইখিনি। তাৰপিছত প্ৰশ্নটোত চাইক্ৰমিটাৰে কি জোখে? চাইক্ৰমিটাৰে বায়ুৰ আৰ্দ্ৰতা জোখে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মানে বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ কি কৰিব লাগে, আমি চাইক্ৰমিটাৰ ব্যৱহাৰ কৰিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত তোমালোকৰ এইটো চোৱা, এইটো প্ৰশ্নত কি কৈছে, বায়ুৰ চাপৰ ৰেকৰ্ডিং যন্ত্ৰ কোনটো? চোৱা, বায়ুৰ চাপ যে ৰেকৰ্ডিং কৰে, অৰ্থাৎ সেইটো টুকি ৰাখে, সেইটোৰ নাম কি? সেইটোৰ নাম হৈছে বেৰ'গ্ৰাফ। বেৰ'গ্ৰাফ। আৰু এটা আছে তোমাৰ ভূমিকম্প যে জুখি ৰাখে, সেইটোৰ নাম কি? সেইটোৰ নাম হৈছে ছিস্মোগ্ৰাফ। মনত ৰাখিবা, ছিস্মোগ্ৰাফ। এইটো তোমাৰ জুখি ৰাখে, কিন্তু তোমাৰ আৰু এটা তোমাৰ ভূমিৰ যিটো প্ৰাবল্য জোখা যিটো সঁজুলি, সেইটো কিন্তু বেলেগ বেলেগ বস্তু দেই। প্ৰাবল্য জোখা যিটো সঁজুলি সেইটোৰ নাম হৈছে ৰিক্টাৰ স্কেল। সেইটোৰ নাম কি? ৰিক্টাৰ স্কেল। এইটো প্ৰাবল্য জোখা হয়, আৰু ভূমিকম্পৰ সেই প্ৰাবল্যটো তোমাৰ শ্ব' কৰে ক'ত? এইটো ছিস্মোগ্ৰাফত। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল আমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQs, যিবোৰ তোমালোকৰ লগত মই আলোচনা কৰিলোঁ। তোমালোকক মই আকৌ কৈছোঁ, ছায়েন্স, মেথছ, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ, এই চাৰিটা ছাবজেক্টৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। ক্লাছ 10লৈকে, আপ টু ক্লাছ 10 তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চেনেলটো ছাবস্ক্ৰাইব কৰা, হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।